Madok, itu semua dia baca kalau makna tu. Itu yang sabar ha. Mak kisah mau ni buat jadi kisah dah hujan. Kisah semua ni macam kisah last kui se. Last koran lah nursing home bila kata tadi. Itu yang tadi mau ni buat kisah dah hujan. Kisah ni kena kerja boleh berapa? Mana kisah tadi atau asta tu kani aja. Apa lagi tu kisah mat dia pun itu. Kisah kanon punya kebawa itu kisah kani. Boleh kani? Dekai. Itu dia lagu kisah kan dia kisah kan. Dan lagi kan dia. Iya sana. Dan kita kan dia. Ini बहुत ही মনিৰে মোৰে চিৰিয়েলখনত ল'ৰা ছোৱালী নাই নহয় আমাৰ দুইটাই আমিতো মোহনকে তুলি থালি লোৱা নাই জানো নিজৰ ল'ৰা নিচিনা আজি বাটত কথা পাতিটোহে গম পালা আমি হেনো মোহনক তুলি লোৱা নাই সিহে মাক বাপেক হালত তুলি লৈছে আমি মানে ইয়াতে এবাৰ আহিছিলোঁ মাৰ্ঘেৰিটাতে তেতিয়াও কিবা কিবি দুই এটা কৈছিলোঁ এতিয়াও সেইবোৰো আকৌ কৈছোঁ দুই এটা মই য'তে যাওঁ এনাউন্স এটা দিওঁ এনাউন্সটো এবাৰ দি আপোনালোকক এনে শুনাই দিওঁ ইয়াৰ ডিলিটো কাটি দিলে হৈ মই নিজে দি যাওঁ হেল্ল' 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 এইটো মই দি দিছোঁ হেল্ল' 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 পৰম শ্ৰদ্ধা নাইটো প্ৰেমী নাই আজি আপোনালোকে উপভোগ কৰিবলৈ পাব এখনি মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা সামাজিক নাটক মা মোৰ দেউতা তোৰ মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থ্যাংক ইউ এইটা বাৰিষা যে ভেকুলীয়ে টুটুৱাই থাকে আপুনি শুনিছেনে চবেই বাৰিষা যে ভেকুলীয়ে মাতে ভেকুলীবিলাকে কি কয় বাকী ওলাই আছে হেল্ল' একে গৰু ঘাঁহ পাই আছে চাগে চা বিহুৰ সময় নহয় জানো গৰু বিহু গৈছেহে এই যে ভেকুলীয়ে কি কথা পতা আপোনালোকে জানিছে মানে ভেকুলী যেতিয়া ডাঙৰ হয় তেতিয়া বিয়া পাতিবলৈ মোৰ নিচিনা কমলে ফুটে যেনেকৈ বিয়া পাতিবলৈ মন যায় তেনেকৈ ভেকুলী বিয়া পাতিবলৈ মন যায় তেতিয়া লগৰ ভেকুলীটোক এটা ভেকুলীয়ে কয় বিয়া পাতো জাক পাতো জাক পাতো জাক পাতো কোচ খাওঁ বিয়া পাতো জাক পাতো কোচ খাওঁ বিয়া পাতো কোচ খাওঁ বিয়া পাতো জাক পাতো কোচ খাওঁ বিয়া পাতো কোচ খাওঁ বিয়া পাতো কোচ খাওঁ বিয়া পাতো কোচ খাওঁ এবাৰ মানে বিহুত ইমান বেয়া লাগিছে মোৰতো ঘৰ আমি নগাঁও পাথৰি তাৰ বহু কথা এবাৰ বিহুত গুৱাহাটীতে থাকিব লগা হ'ল গৰু নোৱাৰিলোঁ ইমান বেয়া লাগিছে তাতনো এতিয়া ক'ত গৰু বিচাৰি পাওঁ 2-3 ঘৰ মানত 2 জেগামানত ফোন মাৰিলোঁ ক'তো নাই বোলো গৰু অকণমান মাহ হালধি ঘঁহি পঘা লগা লাও খা বেঙেনা খা কৰিম ভাল লাগিব মনটো শান্তি লাগে নেপালোঁ পিছত আবেলি সময়ত মাথাটো গৰম হৈ গৈছে বোলো মই যে ইমান গুৱাহাটীখনত গৰু বিচাৰি থাকিলোঁ গৰু বিহুৰ দিনা ঘটনা কৈছে গৰু বিহুৰ দিনা যে মই গৰু বিচাৰি থাকিলোঁ কিয় মোৰ লগতে দেখোন বলদ এটা থাকেই পিছত তাকে আকৌ মাহ হালধি সানি যেনিবা পঘা এটা লগা আমাৰ গেটতে সময় এৰাল দি থৈছে ন মোক মানে আপুনি বহাগৰ বিহু গৰুটো বুলি থৈ দিছে সেইকাৰণে এৰাল দি থৈছিলে বা বহাগৰ বিহু গৰুটো বুলি ধৰাই ধৰক তাৰ মাঘৰ বিহু ছাগলীটো বুলি নাভাবিব নহ'লেতো পিছপিছকে কাটি খাই পেলাইছো বুজা ইয়ালে যে মই আহিছোঁ মাঘেৰিটা বুঢ়া মানুহ এটাৰ লগত মোক কেনেকুৱা জেং হৈছে কিয় বুঢ়া মানুহটোৱে মানে কিবা খোল এটা লৈ আহিছে মই কৈছে কাকা ক'লে যায় কৈছে নামঘৰলৈ যায় মই বোলো কিয় যায় কৈছে ভাওনা পাতিছোঁ ভাওনা খোৱালে যায় মই কৈছে মই বিহু মাৰিবলৈ আহিছোঁ মোক ভাওনা আকৌ নাচিবলৈ দিয়কচোন কাকাই মোক কেনেকুৱা গালি পাৰিছে কৈছে তই ভাওনা নাচিব জানো মই কৈছে মই জানো আগতে নাচা নাই কিন্তু মই চেষ্টা কৰিম
তাৰপিছত কাকাই কৈছে মই ভাওনা চাপৰ এটা মাৰিম তই যদি নাচিব পাৰ তেতিয়াহ'লে তই ভাওনা কৰিবি নহ'লে 200 মই খোৱা থৈ দিম তাৰপিছত কাকাই মাৰিছে তাকিতি খিটো তাকিতি তাও তাকিতি খিটো তাকিতি তাও ধিন্দে 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 তাকিতি খিটো তাকিতি তাও ধুনীয়া মইতো পাগলৈ গৈছোঁ ছাৰ নাচিলি নে এই মই চাপৰটোৱে বনাব নোৱাৰিছে তাৰপিছত মই কাকাক কৈছোঁ অ' কাকা আপুনি বজাব নালাগিছে মই নিজে বজাব নাছিল কাকাই কৈছে নাচিম তাৰপিছত মই নিজে বনাই দিলোঁ ছাৰ কাকাই বজাইছে তাকিতি খিটো তাকিতি তাও তাকিতি খিটো তাকিতি তাও ধিন্দে 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 তাকিতি খিটো তাকিতি তাও মই নিজে বনাই লৈছোঁ বোলো তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ তোক চিনি পাওঁ ধিন্দে 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 আচোন ভিন্দৌ তাকে দি যাওঁ ধুনীয়া ধুনীয়া পাইছোঁ ফুলটো দিটো এনে দুপোকমান দি পঠিওৱা নাই কাকা বেহুজত পৰি আছে ছাৰ পৰিব তই যি চেওঁ লগাইছ থেংক ইউ পুনৰ সকলোকে ধন্যবাদ জনালোঁ আমি অনুষ্ঠান আৰু বেছি দীঘল নকৰোঁ আপোনালোকৰ কাৰণে খালি ডান্স এটা লৈ আহিছোঁ আমি আপোনালোকৰ মনোৰঞ্জনৰ কাৰণেও আনিছোঁ আমিও নাচিম যাতে আমাৰো অলপ চৰ্বি কমে সেইকাৰণে লৈ আহিছোঁ এতিয়া নাচিম নে অকণমান দেখুৱাম নে খালি এটা অনুৰোধ আজিকালি চবেই জানে চবেই আমি সচেতন তথাপিও কোৱাটো এটা দায়িত্বত পৰে কাৰণে কওঁ এটা কথা যে আপোনালোক আজি যেনেকৈ সকলো মানুহ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহ আজি এই বিহু ক্ষেত্ৰখনলৈ ওলাই আহিছে আজি অনুষ্ঠান উপভোগ কৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা ওচৰৰ যিদৰে আহি ইয়াত এক হৈছে ঠিক সেইদৰে এই একতাটো সদায় ৰাখিব কোনো বাহিৰা শক্তিয়ে আপোনালোকৰ নোম এডালো লৰাব নোৱাৰে এই একতা সদায় থাকক জয় আহক থেংক ইউ ইমান পৰে আপোনালোকলৈ যি মনোৰঞ্জন আগবঢ়াই আছিলে বেহাবাৰী আউটপোষ্টৰ দাদা কে মোহন বাইলুং আমি সকলোলৈ মঞ্চত নিমন্ত্ৰণ কৰিছোঁ অধ্যক্ষ ডিব্ৰুগড় জিলা ভিত্তিত আয়োজিত ৰঙালী বিহু উৎসৱ ৰূপাঞ্জলি বৰ্ষৰ উদযাপন সমিতিৰ কৈ আমি তেওঁলোকক চেনেহ লগতে ওলগ যাচিব বিচাৰিছোঁ তেখেতলোক সম্বৰ্ধনা জনাবলৈ মই উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ ফুকন দেৱক অনুৰোধ কৰিছোঁ আমি সম্বৰ্ধনা পৰ্বলৈ আগবাঢ়িছোঁ প্ৰথমতে আমি কে সিদ্ধাৰ্থ শৰ্মাক সম্বৰ্ধনা জনাবলৈ আমি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোজ ফুকন সাংস্কৃতিক সম্পাদক ৰূপম বৰুৱা লগতে ঋতুৰাজ বৰুৱাক অনুৰোধ কৰিছোঁ এগুণকৈ আমাৰ মৰম গামোচাৰ লগতে স্মাৰক জাপি এখন আমাৰ সাংস্কৃতিক সম্পাদক ৰূপম বৰুৱাক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ সাংস্কৃতিক সম্পাদক ঋতুৰাজ বৰুৱাই আগবঢ়াইছে এখন সৰুৱে জাপি লগতে আমি সম্বৰ্ধনা জনাবলৈ আগবঢ়াইছোঁ মোহন দীপজ্যোতি তেওঁ আমাৰ সাংস্কৃতিক সম্পাদক ৰূপম বৰুৱা লগতে জগত চুতীয়া স্মাৰক এখন দিছে জাপি প্ৰদান কৰিবলৈ মই আমাৰ দিগন্ত দৌৰাক অনুৰোধ কৰিছোঁ দিগন্ত দৌৰা আমি আমাৰ মৰমৰ চুপকে পুনৰবাৰ সম্বৰ্ধনা জনাবলৈ আমাৰ উদযাপন সমিতিৰ অন্যতম সম্পাদক মনোজ বৰুৱা শান্তনু দিহিঙীয়া হৰ্ষজ্যোতি বৰুৱা আমি সম্বৰ্ধনা জনাবলৈ দুইটা দেখা দেখি যে কনফিউজ হৈ গ'ল সকলোতে আগতে কালাৰ চালাৰ আমাৰ উদযাপন সমিতিৰ অন্যতম সাধাৰণ সম্পাদক এয়া আমাৰ মৰমৰ বাইলুং সম্বৰ্ধনা জনাইছে জগত চুতীয়াই স্মাৰক প্ৰদান কৰিছে মনোজ বৰুৱাই তেখেতক সৰুৱে জাপিৰে সম্বৰ্ধনা জনাবলৈ আমি চুনু বৰুৱাক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিৰ অন্যতম আগধৰোতা আমাৰ পৰিচালক অংকুৰ দেৱক মঞ্চত আমি নিমন্ত্ৰণ কৰিছোঁ অংকুৰ দেৱক সম্বৰ্ধনা জনাবলৈ এখন গামোচাৰে আমি উদযাপন সমিতিৰ অন্যতম বিত্তীয় সম্পাদক
শান্তনু দিহিঙীয়াক অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানৰ অন্যতম আমাৰ মিউজিক পৰিচালক উৎপল শৰ্মাক আমি মঞ্চত নিমন্ত্ৰণ কৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাবলৈ আমি হৰ্ষজ্যোতি বৰুৱাক অনুৰোধ জনাইছোঁ। আমি মাকুমকিলাবাসী ৰাইজৰ হৈ তেখেতসকলক আমাৰ চেনেহ যাচিছোঁ। এয়া আমাৰ মাজত উৎপল শৰ্মা। সকলোৱে একাজৰি হাত চাপৰি তেওঁলোকক উমাল সম্বৰ্ধনা জনাব বুলি আমি কামনা কৰিলোঁ। ধন্যবাদ। আমাক এনেকৈ মৰম দিলে, আমাক এনেকৈ সম্বৰ্ধনা জনালে, তাৰ কাৰণেতো বহুত বহুত ধন্যবাদ। কিন্তু আমাৰ এই দাদাজনক আৰু ভাইটিটোক উৎপল আৰু অংকুৰদাক এইদৰে আপোনালোকে মৰম দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। কাৰণ তেওঁলোকক আচলতে তেনেকৈতো নিদিয়ে, আপোনালোকে যে তেওঁলোকৰ এই শিল্পীৰ সত্তাটো আপোনালোকে শ্ৰদ্ধা কৰিলে, তাৰ কাৰণে আমিও আপোনালোকৰ ওচৰত কৃতজ্ঞ। থেংক ইউ। নাচিম নে নাচো? অঁ, আজিৰ এই বেহাবাৰী আউটপোষ্ট কে মোহন বাইলুঙৰ অনুষ্ঠান আগবঢ়াইছিলে আমাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেত হৈছে মুনীন্দ্ৰ চমুৱা ডাঙৰীয়াদেৱ। তেখেতকো আমি মঞ্চত মাতিছোঁ। তেখেতক আগবঢ়াই লৈ আনিব আমাৰ এই উদযাপন সমিতিৰ অন্যতম উদ্যোক্তা মুখ্য উপদেষ্টা আমাৰ মৰমৰ ককাইদেউ ঋতুপূৰ গোহাঁইদেৱক আমাৰ ককাইদেউ মুনীন্দ্ৰ চমুৱা ডাঙৰীয়াক মঞ্চত আনিব আমি আহ্বান জনাইছোঁ। লগতে আমি মঞ্চত নিমন্ত্ৰণ কৰিছোঁ আমাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ আপকুৰ সভাপতি বন্ধুবৰ ৰবীন মৰাণ ডাঙৰীয়াদেৱক আমি তেখেতক মঞ্চত নিমন্ত্ৰণ কৰিছোঁ। হেল্ল' শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজ, আমাৰ এই বিহুখন